बाक्सा जिल्लानि भारत भुटान सीमा ओनसोल सुबनखातानि सानजा बैग्रिबारि आरो खोला बैग्रिबारि गामिनि आबाद फोथारफोरा आथिखालाव बालाहामा बायदि थासारि नुनो मोन्दों। दैनि आंखालाव आबाद मावनो हायैयाव रोजा रोजा आबाद फोथारफोरा ओरैनो गोग्लैसोनानै दं। जाहोनाव खोथिया थिलिया मोसौ बोरमा गुमग्रा फोथारनि महर मोन्दों। मख'नो गोनांदि गंनैबो गामिनि आबादारि रायजो राजाफ्रा गामिनि साखाथिजों बोहैबोनाय राबा दैसानि सायाव थाना दै रानसारथाय बान्दोनि सायाव सोनारनानै आबाद मावबोदोंमोन। नाथाय थांनाय 6 बोसोरनि सिगांनो दैबानाया बान्दोखौ सिफायलांनाया रायजो राजाफोरखौ जेंनायाव खोख्लैयो। जाहोनाव दैनि आंखालजों रोजा रोजा बिगा आबाद फोथारफोरा गोग्लैसोना थानो गोनां जायो। अखानि दैजों आबाद मावगोन साननानै आबादारिफोरा खोथिया फोदोंमोन। नाथाय अखा हायैनि जाउनाव गासै 22 बिगानिबो बांसिन खोथियाखौ मोसौ बोरमानो जाहोनो गोनां जायो। मख'नो गोनांदि रायजोनि दै रानसारथाय बिफाना आबादारिफोरनो दै जगायनायनि मुङाव बोसोरै गुबुन गुबुन बिथांखि लानानै खौटि खौटि रांखौ खरसा खालामबोदों। नाथाय बेफोर बिथांखिफोरा दिनैसिमबो बैसोर आबादारिफोरनिसिम सौहैनो हायैयाव आबादारिफोरा दैनि आंखालजों भुगिनांदों। ভাল লাগিছে দেখি আপোনালোকো ভাল লাগিছে। আপোনালোকে আমাৰ বানখিনি চোৱা চিন্তা কৰিছে বা আপোনালোকে আমাৰ যিখিনি আমাৰ দুখৰ কথা বুজাখিনি আপোনালোকে বুজ ল'বলৈ আহিছে, সঁচাকৈ আপোনালোক ভাল লাগিছে। কথা হ'ল আমি আজি ধৰক দুটা চুপা মানুহ, মধ্য বগৰীবাৰী আৰু পূব বগৰীবাৰী, আজি 5-6 বছৰ হ'ল আমি এই বান্ধ দুটা নোহোৱাৰ কাৰণে, এটা হ'ল কালভাৰ বান্ধ, এটা হ'ল আমাৰ হেৰি বান্ধ, এই দুটা বান্ধ আমি কঁঠালগুৰি বান্ধ, এই দুটা বান্ধত আমি বান্ধিব পৰা নাই। বান্ধিব পৰা নোৱাৰাৰ বিনিময়ত আমি এই 5-6 বছৰ খেতি কৰিব পৰা নাই। তাৰ বিনিময়ত আমি খেতি কৰিব নোৱাৰাৰ বিনিময়ত আমি চাউল কিনি ভাত খাইছোঁ আজি বছৰ। কিন্তু আমাৰ চাকৰিয়াল নাই, পাকৰি নাই, আমাৰ কাৰো একো নাই। কিন্তু আমি খেতিখিনিৰ ওপৰতে নিৰ্ভৰ। আনকি আমি কুঁৱৰ খেতিও এটেবল কৰিব নোৱাৰোঁ। যদি আমি বান্ধোতা বান্ধি পানী উঠাব নোৱাৰোঁ, আমি সেইখিনি কৰিব নোৱাৰোঁ। কিয়নো আমাৰ মাটিগেলা ওখৰ মাটি। আজি বৰষুণ মাৰিছে, আজি কালি যে ৰ'দ দিছে, মাটি শুকাই ফাটি গ'ল। যদি আমি কিবা অলপ বেহাৰ খেতি কৰোঁ, অলপ পানী উঠাব লাগে, কিন্তু আমি সেইখিনি কণ্ডিশ্যন আমাৰ একোৱেই নাই। গতিকে এইখিনি চৰকাৰৰ ওপৰত আমি অশেষ হেৰি কৰিছোঁ, আমি কাকুতি মিনতি কৰিছোঁ। আমাক এই বান্ধোতা যদি কৰি দিয়ে আমি খুব শান্তি পালোঁ, আমি খুব ভাল পালোঁ হয়। বান্ধোতা কৰি দিয়ে আমি সমূলাই মৰি যাম। কি নদী এইটো? নদীখনৰ নাম কি? এইটো হ'ল আমাৰ এটি ৰাভাদং। আমি পানী আনো পাগলৰ পৰা বান্ধি পেলাই, এইটো ৰাভাদঙৰ আমি বান্ধ বান্ধো। ইয়াত দুটা বান্ধ বান্ধো, কঁঠালগুৰি বান্ধ আৰু কালভাৰ বান্ধ, এইদৰে বান্ধি পানী উঠাই আমি খেতি বাতি কৰোঁ। কিমান বিঘা মাটি? 12-14 বিঘা মাটি আছে অনুমান, 10-12 বিঘা অনুমান মাটি আছে আমাৰ, 200 পৰা মিলি পেলাই খেতি কৰা মাটি আমাৰ বৰ্তমান এনেকুৱা পৰি আছে। গোটেইখিনি মাটি আমাৰ শোষণ পৰি আছে। আৰু আমি চাওক, আপোনালোকে দেখিছে কিজানি, এই আমাৰ গৰু চাওক, আমি কঠীয়া পাৰিছিলোঁ, খেতি কৰিম বুলি কঠীয়া পাৰিছিলোঁ আমি চব লগে লগে, কিন্তু উপায় নাই, পানী নাই, ডঙৰ পানী নাই, বৰষুণৰ পানী আজি আহে কালি নাই। গতিকে নোহোৱাৰ কাৰণে আমি লাষ্টত আজি গৰুক কঠীয়া খুৱাব লগা বাধ্য হৈ গ'লোঁ। কি কৰিম আমি? চাওকচোন, চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি বহুবাৰ আহ্বান কৰিলোঁ। চৰকাৰক আমি ধৰক আমাৰ আগৰ MCL ডাঙৰে তেখেতকো আমি দৰখাস্ত কৰিছিলোঁ, চিঠি পত্ৰ বহুত কিবা কৰি দিছিলোঁ। আমাক এনেতো আহিছে, আপোনালোকে আমাক বান্ধোতা অন্য নালাগে, আমাক ৰাস্তা পদূলিও আমি একো ক'ব নাযাওঁ, আমাক বান্ধোতা কৰি দিয়ক। বান্ধোতা কৰি দিলে আমি বহুত শান্তি পাম আৰু আমি ৰাজখান আমি বাচি যাব পাৰোঁ। কিন্তু আমি এতিয়া ৰাইজ বাচিব নোৱাৰোঁ, চাউল কিনি ভাত খাই আছোঁ। আমাৰ চাকৰি বাকৰি একো নাই, বিশেষকৈ আমি পানীখিনিৰ ওপৰতে নিৰ্ভৰ হৈ চলি আছোঁ। কিন্তু চৰকাৰে আমাক এখনো আকৌ হেৰি কৰি দিয়া নাই। কোনো আজিকালি কোনো একজন ব্যক্তি চৰকাৰৰ ফালৰ পৰা মানুহ চাব অহা নাই, বান্ধোতা চাব অহা নাই। তেওঁলোকৰ কি অৱস্থা হৈছে, কি হৈছে, কি হোৱা নাই, আজিকালি কোনো চাব অহা নাই। গতিকে এইখিনি যদি আমাক তেখেতে ক'লে আমাক সহায় সহযোগিতা কৰি দিয়ে, আমি নহয় ধন্যবাদ তেখেতসকলক। ইয়াতে দুটা বান্ধ আছিল, কালভাৰ বান্ধ আৰু কঁঠালগুৰি বান্ধ। ইয়াতে মোটামুটি 1000-1200 বিঘাৰ মাটি তাৰমানে চন আছে। খুব দুখৰ বিষয়, পৰিয়ালখিনি চলাৰ কাৰণে খুব কঠোৰ ব্যৱস্থা। আজি 4-5 বছৰে খেতি কৰিব পৰা নাই, চাকৰি বাকৰি নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষই যাতে এইখিনি মানুহক অলপমান মানে সহায় কৰে, সেই মোৰ ধন্যবাদ। কঠীয়া যে গৰুক খুৱাব লগা হৈছে, এই পানীৰ কাৰণে, পানীৰ সমস্যাৰ কাৰণে আমি বান্ধি পানী উঠাব পাৰিম বুলি ভাবিছিলোঁ, পানী উঠাব নোৱাৰিলোঁ। লাষ্টত টাইম নাই, গৰুক খুৱাই দিলোঁ। আৰু কিমান বিঘা মাটি কঠীয়া পাৰিছিল? মোটামুটি 22 বিঘা। 22 বিঘা। কি কঠীয়া পাৰিছিলে? এইটো ৰঞ্জিত চাবন। চৰকাৰক কি আহ্বান জনাব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমি আহ্বান মানে এনেকুৱা, তাৰমানে চৰকাৰে বিভাগীয় কৰ্তৃপক্ষ যাতে আমাক তাৰমানে এইটো তাৰমানে জলসিঞ্চন বিভাগৰ পৰা কিবা এটা ব্যৱস্থা কৰি দিয়ে, আমি তাৰ কাৰণে খুব আগ্ৰহী আছোঁ। নথৈ সুখী হ'ম, এইখিনি মানুহতে চলিব পৰা হয়, তাৰমানে স্বাৱলম্বী হ'ব পাৰে, এই আমাৰ অনুৰোধ। এই ক্ষেত্ৰত চৰকাৰৰ কৰ্তৃপক্ষ আহিছিল নে খবৰ লোৱাৰ কাৰণে?
চৰকাৰৰ কৰ্তৃপক্ষ মানে এনে আমাৰ এই MCLA ছাৰ দুইজনে আহিছিল, আহি চাই গৈছে, কিন্তু এনে আমাৰ হেৰিৰ ফালৰ পৰা কিছু বুলি কয় জলসিঞ্চন বিভাগৰ পৰা কোনোবা ইঞ্জিনিয়াৰ কোনোবা অফিচাৰ এইগিলাখন কোনো একো হেৰি কৰা নাই আৰু তাৰমানে চোৱা নাই আৰু তাৰমানে সেয়ে আৰু আমাৰ জাগাৰ MCLA চাইছে।